কাম মই কৰি হে প্ৰভু ভগৱান কি দিগদাৰ দিছে মোক কি তিৰি জ্বালা দিছে বাপ্পা ঐ কি ডাংকাটা তিৰি আনিলো এতিয়া বাচন ল'ব লাগিল পুৱাৰ পৰা কাম মাহান কৰিব লাগিল আৰু অলপ দেৰিকে মাতকৈ মোক ৰিলছ বনাবা মানে আৰু জীৱন ক'কো যাবাও নোৱাৰো ঘণ্টা কি কৰবি আৰু ओ रामसा ए साहब कब जा কি লাগে চাহ লাগে নিজে খাই কৰি মানে চাহ বনাবা ইবো বাপ্পা ওই চাহ কাপোৰ কাম নিজে কৰিব লাগিব নিজে কাম নাম কৰিয়ে থাকো আৰু এতিয়া চাহ কাপোৰ নিজে কৰিব লাগিব চালা ময়ো তিৰিৰে গুচুঙলো দে আৰু ডাংকাটা হেন যদি ভয় লাগে যি মাৰে দেখছা না কেনে মানুহ উঠলি গেল বিয়া কৰাৰ পৰা আমাক পাহেল লাগে আমি তিনিটা কেনে লগ আছিলো সৰু কালে লাংটা হৈ গাধোৱা আছিলো বকৰি পাহ লাগে আৰু তাৰ আৰু কি কৰিবি বিয়া কৰল না চলি উঠলি গেল নৰা ইয়াক এতিয়া আমাৰ লগতে থাকে বোলে খাই দে ভাত খাওঁ এতিয়া বিয়া কৰাৰ পৰা আমাৰ লগতে নহয় লগে নহয় আগতে পুৱা উঠিতে আমাৰ তাতে যাইছিল এতিয়া নাহে 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 একদমেই নাহে কি পাহাচি আমি খাই আমি ইয়াৰ বন্ধু আছিলো সৰু কালৰ কি পাহাচি কি আছিলো বাপ্পা ওই কাপোৰ কি কাপোৰ দিছি না চাউল যেন অভাৱে আছে কাপোৰৰ অভাৱ আছে যেন আজি এটা কাম কৰো দেই ইয়াক ফোনে কৰোৱে বহুত দিন ফোন কৰা নাই কিন্তু এই কৰি আছো দৈ বিয়া কৰাৰ পৰা তুমি নিজে কেতিয়াও ফোনে নকৰা আমাক পাহেল লাগে ভাই কাইটো ফোন মারছি হেল্ল' কি কৰি আছা তুই টিভি চাই বা দিনক দিনটো টিভিতে দেখা নাই কি তো বিয়া কৰাৰ পৰা পুৰা নাকি আৰামে আৰাম তোৰ আমাৰ আৰু এইগিলা দিন যি কেতিয়া আহিব হয় নেকি দে সৰু দে বহুত দিনৰ পৰা তো কি ধৰি লৈছো কিবা আছে না নাই কিবা কৰছি অ হকি হকি মানুহটো কিবা খাইয়ে আছে ব্যস্তই থাকবো সখিনীও ভালে নহয় মানুহখিনিয়ে পাইছি কিবা কৰিছে লিংটা বাজে দিম মানুহটো দেখা দেখি নেকি কিবা কৰি আছে আইয়ে হৌ ও সখী দেখো সখী হকি বহুত দিনৰ মূৰত লগ পাইছো বন্ধ পাইছিলে চাৰ চাৰ সখী নতুন চেণ্টেটো বিৰাট ভাল ঘৰতে ইউজ কৰছো চাৰ 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 গমছে নহয় এইটো হেনে বিৰাট ভাল লাগে বিৰাট তেনে লাগিব খবৰ পাতি কেনে আছে দে সখিনি আছে না ভালে আছে দে কিয় কিবা টেনচন নাই কিবা নাই বহুত টেনচন নাই টেনচন নাই মই বিন্দাস আমাৰ সখিনি এনে তিৰি পাবা লাগলে শরীর তিরি পাইছো ভাল লাগা একদম সারফল বন্ধ হয়েছে আকৌ মই কোনবে নহিত আপনার সেন বিরাট ভাল লাগা সেন দেখতে কবা নলু আৰু তো সেন্তে না কি কাপোৰ চাপোৰ ইমান কি গুণা নহয় কবে কাম কৰিছিলো মই ভালে ভালে কি কাম ভালে মাতি ভালে যা বিয়া কৰি চব গম পাইছো আৰু আজিও চালা নিজ মানে
এই হওক অ কি সি কোন বানাছিল বেয়া পাইছো কিন্তু আপনা কি হচ্ছে হকিনি জানছো না কিবাকে আইছো মই 30 জালা ঘৰত মৰো বাপৰ কিবাকে ও কি ভাবি আছে এ নাই ভাবা নাই হ'লেও সখীৰো ভাল দে সখীনি মৰম কৰে হেন পাইছো সখী মস্ত মানুহ মৰম কৰে খালি মোৰ থপৰাকে ঘূৰা লগা হৈছে আচ্ছা আপুনি কাছে কিনে গৈছে এ অলপ উস্তা হেন গৈছে আপুনি সুখে কিনে অলপ আৰু হৈ অলপ জিম যাইছো মই হয় নেকি? হকিনি বিৰাট ভাল পাইছো মোক গেলি অ সেইকাৰণে পাই ৰ এই তুমি চাহ বনাও চাহ বনাও যাওঁ চাহ নাখাওঁৱে নেকি চাহ খাব লাগিব ভাত খাই যাব লাগিব কি চাহ নাখায় খাই মানে এটা কাম কৰিম কি অ খাব লাগিব বহুত দিন খা নাই ময়ো মানে ঘৰত তাই বিৰাট মৰম কৰে না আমাৰ তাইও অলপমান ঘৰত আৰু সেনেহে খাবা নোৱাৰি আজি খাম বুলি নুশুনা হ'ব দে মই এতিয়া দেৰি নকৰোঁ কিন্তু এতিয়া চাহ নাখাওঁ এতিয়া মই জানে নহয় চাহ নাখাওঁ দে মই দেৰি নকৰোঁ হয় নেকি এক কাপ চাহ খাই যাবাই লাগিব চাহ যাবাই দে উপায় চাহ লৈ আহা হা